হে গাইছ আজি মাঘৰ 1 তাৰিখ আৰু মাঘৰ 1 তাৰিখে আজি আমাৰ গাঁৱৰে নামঘৰত ধুনীয়া অনুষ্ঠান এখন আছে আপোনালোকে চাব পাৰে আৰু খোৱা লোৱাটো এতে হ'ব গাঁৱৰে অনুষ্ঠান উপলক্ষে আৰু তাতে ভগত বান্ধৱ সবে আই মাতৃসকল আহিব আহি কিনে ইয়াতে যোগালত নাম প্ৰসংগ কৰিব আৰু ইভাগে খানাৰো মানে খোৱা লোৱাটো হ'ব একেলগে ইয়াতেই তো চাই থাকিবচোন কি হয় আজি মই দা কট্ৰি লৈ আঞ্জা কুটবা যা আছোঁ আঞ্জা কাটিম আৰু খানাৰ কাৰণে চবৰে আৰু আছে মানুহগিলাও মানে আঞ্জা কাটিয়ে আছে ময়ো কট্ৰিখান লৈ আহিলোঁ আৰু ময়ো দাদা কেমেৰাটো দি কিনে আঞ্জা কুটবাই ধৰিলোঁ ৰ'ব কট্ৰিখান আনিছোঁ এতিয়া আঞ্জাই কাটি দিয়া অলপমান লাগি দিছোঁ ৰ'ব কেমেৰাটো দাদাই ঘূৰি আছে দাদাই কিবা কয় নেকি কি কৰি আছে এইবিলাক চব্জি আজি যুগলৰ ন যুগলৰ চব্জি অঁ এয়া আমাৰ স্বচ্ছতা দিনেশ ডেকা এয়া আমাৰ জ্যেষ্ঠ নাগৰিক বলেন ডেকা তেখেতে ওলকবি কাটি আছে আমাৰ সৰুজাতে অলপ নাছিলে কামৰ মাজত দা লৈ তোমালোকে কি কৰি আছা সৰু আলু বিন মটৰ ন এইটো ভাজি হ'ব নেকি ভাজি মিক্স ভাজি ন পাপৰো থাকিব চাগে এইটো আমাৰ হিৰেণ দা অঁ তুমি আৰু কাপোৰ ন ইয়াতে আমাৰ হেৰি হ'ব আজি অনুষ্ঠান আছে এইটো চাইডে চৌকা আছে ন ইয়াত মানে অঁ ইয়াতে হ'ব আমাৰ ৰান্ধনী আহি এতিয়া হাজিৰ হৈছে অঁ গতিকে একদম টেনশ্যন ল'ব নালাগে আমি আছোঁ চব গোটেই আহক ন ভকত আই মাতৃ বাপসকল আহি পালে আমি আৰু চব ঠিক ঠাক কৰি দিম ঠিক আছে কেমেৰাটো এতিয়া মই লৈ আহিলোঁ ইভাগে আমাৰ দাদাই কাম কৰি আছে মানে চাফা চুফা কৰি আছে ইভাগে খৰি আহি বেছি আমাৰ ৰান্ধনী আহি বেছি ইভাগে দালি ধুই আছে কিছু কাম হৈ আছে আৰু চাকচোন সিভাগে আমাৰ মানুহখিনি আছে গাড়ীতকৈ কিবা লৈ আহিছে বোধহয় ইয়াতে আমাৰ মাইকৰ চাউণ্ডৰ ব্যৱস্থাটো কৰা হৈ গৈছে তাৰপিছত আহি পেলাক বস্তুখিনিতে গাড়ীতকৈ ইভাগে আমাৰ সুমন দাদা আছে ইয়াতে আমাৰ হ'ব লগা অনুষ্ঠান যোগালৰ কাৰণে কল কুঁহিয়াৰ কমলা কাটি আছে আৰু আমাৰ নামঘৰৰ আগফালে এয়া আমাৰো বাপসকল 2 এজনকৈ আহি পাইছে এয়া নামঘৰৰ ভিতৰত দেউৰী সন্ত বাপ ভগৱানৰ ওচৰত শৰাই ভাগ আগবঢ়াই আছে এয়া আমাৰ দিনেশ ডেকা দাদা শ্ৰদ্ধাঞ্জলিৰ কাৰণে সজাই আছে এনেকৈ কিছু সময় পিছত আহি দেখিলোঁ যে যোগালখন আমাৰ চলি আছে আৰু নীলিময় চৌধুৰী গৌতম ডেকা আৰু সুপেন ডেকা তেখেতসকলৰ আত্মাৰ চিৰশান্তিৰ কাৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানখন ৰখা হৈছে আৰু এয়া নয়ন চৌধুৰী ধূপ আৰু চাকি গছি জ্বলাই দিছে আৰু এয়া আই মাতৃসকলে সকলোকে চাহৰ যোগান ধৰি আছে আৰু লগতে ময়ো খাই দিওঁ নেকি চাহখিনি এয়া সন্মানীয় প্ৰকাশ বাপে নাম প্ৰসংগখিনি চলাই নি আছে এয়া ৰান্ধনীশালত ৰান্ধনী আৰু আমাৰ বিন্তা বাইদেউ আছে বিন্তা বাইদেউ আৰু ৰিজু বাইদেউ বঢ়িয়া এখেতে চাহখিনি বনাই আছে সকলোৰে কাৰণে আৰু এয়া ৰান্ধনী কি ক'ম আৰু এইটো মই দিয়ক অনুষ্ঠানখন আগবাঢ়াই নিয়া আলোচনাৰ মাজত কেনে দেখা হৈছে মোক আজি মাঘ বিহু বুলি মাঘ বিহুৰ 1 তাৰিখ বুলি চলাই নিয়া যোগাল নামৰ ধুনীয়া অনুষ্ঠানখন
ইয়াতে এতিয়া আমাৰ ৰাইজৰ সেৱা হ'ব। ভকতসকলে ধুনীয়া প্ৰাৰ্থনা এটি গাব। আপোনালোকে শুনি ভাল পাব, চাই থাকক। নাম প্ৰসংগ শেষ হোৱাৰ পিছত এতিয়া আমাৰ আহিল সম্বৰ্ধনা অনুষ্ঠান। ইয়াতে আমাৰ দাতাসকলক ফুলাম গামোচাৰে সম্বোধন জনোৱা হ'ব। আৰু লগতে আমাৰ দাতাসকল তেওঁলোকক সকলোকে সম্বৰ্ধনা জনোৱা হৈ আছে। আৰু এনেকৈ যাতে আগলৈকে সা সুবিধা সহায় সহযোগ লৈ আগবাঢ়ি যাব পাৰোঁ আৰু অনুষ্ঠানখন আগবাঢ়ি নিব পাৰোঁ সেই কামনাৰে। আটাইকেইজন দাতালৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আহি থকা সময়ত তেখেতসকলে আৰু নামঘৰলৈ দান বৰঙণি আগবঢ়োৱাৰ কাৰণে সমৰ্থ হ'ব। ধন্যবাদ। এনেকৈ সম্বৰ্ধনা অনুষ্ঠানটো শেষ হোৱাৰ পিছত আমাৰ এতেয়ে বাপ বান্ধৱ আই মাতৃসকলক আমাৰ বিলনীবিলাকৰ দ্বাৰাই ভোজ ভাতখিনি আগবঢ়াই হৈ থকা হৈছে। ইয়াৰ ৰান্ধনীশালৰ পৰাই বিলনীসকলে ভোজ ভাতখিনি আগবঢ়াই দি থকা অৱস্থাত দূৰৰ পৰাই আপোনালোকে এটা ভিউ দেখাই দিছোঁ খাই থকা অৱস্থাত। আৰু মোৰখিনিতো খাই লওঁ ৰ'ব, নহ'লে মোৰ হৰাব ইবাগে দক খাই লওঁ ৰ'ব। এই মোৰ খানা খাই থকা ফটো এইটো কেনে হৈছে জনাব আপোনালোকে। দক খাই লয় কিবাকে। এতিয়া যাওঁ ঘৰকে যাওঁ আৰু এইবিলাক বাচন চাচন ধুব লাগে নেকি। আৰু ভাল লাগিল খানাটো। যদি মোৰ ভিডিঅ' এটা চাই ভাল পাইছে আপোনালোকে তে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। তাৰোপৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।